নমস্কাৰ, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল এডুকেশ্যন ফৰ ইউলৈ স্বাগতম জনাইছোঁ। আজি আমি উত্তৰ পূৰ্বাঞ্চলৰ কোন ঠাইক কি বুলি জনা যায় তাৰ বিষয়ে আলোচনা কৰিম। অৰুণ উদয়ৰ দেশ অৰুণাচল প্ৰদেশ। অসমৰ খাজুৰাহো মদন কামদেৱ। অসমৰ চাহ ৰাজধানী যোৰহাট। অসমৰ তৈল নগৰী ডিগবৈ। অসমৰ নৱদ্বীপ নলবাৰী। অসমৰ পিৰামিড চৰাইদেউৰ মৈদাম। অসমৰ প্ৰৱেশদ্বাৰ নৰ্থ ব্ৰুক গেট গুৱাহাটী। অসমৰ সাংস্কৃতিক ৰাজধানী যোৰহাট। অসমৰ স্কটলেণ্ড হাফলং। পঞ্চতীৰ্থ হাজো। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।